Okay, it's me Dipankar Deka and welcome back to our channel Rainbow Tech. Our Excel tips and tricks playlist tot moi etelake bibhinno dhoroner function theoretically alochona korar logote practically bohu keta udaharon howa alochona korilo. Agur apnaloke video bilak saise aru gotekhine concept buji paise. Ei playlist tot moi bibhinno dhoroner function one by one practically alochona koriso. যদি ভিডিও বিলা আগৰ পৰা চাইছে ফাল কথা আৰু যদি আপোনালোকে এতিয়ালৈ ভিডিও বিলাক চোৱা নাই ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে তাৰ পৰা ভিডিও বিলাক চাই পেলাই কনসেপ্ট ক্লিয়াৰ কৰি ল'ব আৰু যদি আপোনালোকে এমএছ এক্সেল কমপ্লিট বেসিকৰ পৰা শিকিব বিচাৰে তাৰ ওপৰত অলৰেডি প্লেলিষ্ট মোৰ পাবলিশ কৰা আছে ডেসক্ৰিপচন সেকশনত লিংক পাই যাব তাৰ পৰা চাই ল'ব তো আজিৰ এই ভিডিওটোত মই আলোচনা কৰিবলৈ লৈছো তিনিটা বেলেগ ধৰণৰ ফাংচন আৰু এই তিনিটা ফাংচন কেনেকৈ হেল্প কৰে কেনেকৈ আমি ৰিয়েল লাইফত কাম কৰিব পাৰো থিওৰিটিক্যালি আলোচনা কৰাৰ লগে লগে মই প্ৰ্যাকটিক্যালি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো আজিৰ এই ভিডিওটোত মই আলোচনা কৰিম লেন লেফট আৰু ৰাইট ফাংচনৰ ওপৰত তিনিটা ফাংচন মই এটা ভিডিওত কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম তো ভিডিওটো হেকলৈকে চাওক আৰু গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰি লওক আৰু প্ৰথমবাৰ ভিডিওটো চাইছে যদি চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো শেয়াৰ আৰু লাইক কৰি দিবলৈ নাপাহৰিব তেনেহলে হওক আমি এতিয়া স্ক্ৰিনত আহি পেলাই আমি এইখিনি বস্তু আলোচনা কৰো তো আপোনালোকে ইয়াতে এটা ডাটা সেট দেখা পাইছে ৰাইট মই এটা ডাটা সেট ইয়াতে লৈ আহিছো তো এই ডাটা সেটটোৰ ওপৰত মই লেন লেফট আৰু ৰাইট ফাংচন কেনেকৈ ইউজ কৰি পেলাই আমি কাম কৰিব পাৰো তাৰ ওপৰত আলোচনা কৰিম লেন লেফট আৰু ৰাইট এই তিনিটা বস্তু মই আলোচনা প্ৰ্যাকটিক্যালি আলোচনা কৰাৰ আগত প্ৰথমতে মই লেন ফাংচনটো কি লেফট ফাংচনটো কি আৰু ৰাইট ফাংচনটো কি এইটা মই কৈ দিছো মনত ৰাখক লেন ফাংচনতে কি কৰে হদাই যিকোনো এটা সেলত থকা ভ্যালু এটাৰ লেংথটো ক্যালকুলেট কৰাত হেল্প কৰে সাপোজ এই সেলটোত মোৰ ইয়াতে এটা ভ্যালু আছে তো এই ভ্যালুটোৰ কিমানটা ক্যাৰেক্টাৰ আছে হেইটো কাউন্ট কৰাত হেল্প কৰে আৰু লেফটে কি কৰে হদাই যিকোনো এটা সেলত লেফট সাইডৰ পৰা যিকোনো নাম্বাৰ এক্সট্ৰাক্ট কৰাত হেল্প কৰে আৰু ৰাইট ফাংচনে কি কৰে যিকোনো এটা সেলত থকা ভ্যালু এটাৰ ৰাইট সাইডৰ পৰা কিবা এটা বস্তু এক্সট্ৰাক্ট কৰাত হেল্প কৰে তো থিওৰিখিনি আপোনালোকৰ বহু বেছি কমপ্লিকেটেড লাগিছে ৰাইট তো এইখিনি মই আপোনালোকৰ আগত ইজি কৰি দিবলৈ গৈ আছো আমি প্ৰ্যাকটিক্যালি কৰিলে গোটেইখিনি বস্তু বুজি পোৱাত হেল্প হয় ইয়াতে মই কেইজনমান ষ্টুডেন্টৰ নেম আৰু ৰোল নম্বৰ কেইটামান ৰাখি থৈছো তো প্ৰথম টাস্কটো ইয়াতে কি দিছে মই কৈ দিছো যে কাউন্ট ক্যাৰেক্টাৰ্স ইন ইচ নেম যে ইয়াতে একোটা নেম লিখা আছে আৰু এই প্ৰত্যেকটা নেমত কিমানটাকৈ ক্যাৰেক্টাৰ আছে অৰ্থাৎ কিমানটা এলফাবেট আছে হেটো আমি কাউন্ট কৰিব লাগে তো এনেকুৱা সিচুৱেচনত আমি কি কৰিব পাৰো লেংথ ফাংচনটো ব্যৱহাৰ কৰিব পাৰো তো লেংথ ফাংচনটো আমি লিখো কেনেকে L E N লেংথ তাৰ পিছত মই ব্ৰেকেট ওপেন কৰি তো মই এই সেলটো দি দিম আৰু ইয়াতে তাৰ পিছত মই ব্ৰেকেট ক্লোজ কৰি পেলাই মই এন্টাৰ প্ৰেছ কৰিম আৰু এই A2 নামৰ যেটো মোৰ সেল এড্ৰেছ আছিল তাত যেটো ভ্যালু তো ভ্যালুটোৰ ক্যাৰেক্টাৰ কিমানটা আছে এটো কাউন্ট কৰি পেলাই ইয়াতে আহি গল কিমান দেখা পালো 12 আমি ইয়াতে কাউন্ট কৰি লৈছো যে 1 2 3 4 5 6 7 8 আৰু যেটো স্পেসটো আছে হি হেটো কাউন্ট কৰি দিয়ে তো 9 10 11 12 তো ইয়াতে 12 টা ক্যাৰেক্টাৰ আছে তো এটা বাকিখিনি আমি একো কৰাৰ দৰকাৰ নাই আমি ইয়াতে ড্ৰ্যাগ কৰি দিম আৰু তাৰ এগেইনষ্টত আনসাৰ বিলাক অটোমেটিক্যালি আহি যাব তো লেংথ ফাংচনৰ দ্বাৰা আমি কি গম পালো যিকোনো এটা সেলত যদি কিবা এটা আমাৰ ভ্যালু থাকে সেই ভ্যালুটোৰ ক্যাৰেক্টাৰ বিলাক আমাক কাউন্ট কৰাত হেল্প কৰে আই হোপ আপোনালোকে এইখিনিলৈকে বুজি পাইছে যদি ভিডিওটো চাই ভাল পায় তেনেহলে শেয়াৰ কৰিবলৈ নাপাহৰিব নেক্সট পইণ্টটো ইয়াতে কি দিয়া আছে যে এক্সট্ৰাক্ট ফাৰ্স্ট 3 letters of the name আমাৰ ইয়াতে নেম বিলাক আছে তো এই নেম বিলাকৰ পৰা কি কৈছে ফাৰ্স্ট যিকিটা ক্যাৰেক্টাৰ আছে ফাৰ্স্ট 3 ক্যাৰেক্টাৰ গিটা মোক ইয়াতে এক্সট্ৰাক্ট কৰিব দিছে সাপোজ ইয়াতে দীপাঙ্কৰ লিখা আছে তো ফাৰ্স্ট 3 ক্যাৰেক্টাৰ কোনটো হ'ব DIP অৰ্থাৎ দীপ তো এইখিনি মোৰ ইয়াতে এক্সট্ৰাক্ট কৰিব লাগে তো ইয়াতে মই কি ব্যৱহাৰ কৰিম ইয়াতে ব্যৱহাৰ কৰিম মই লেফট ফাংচনটো মই কোনটো ব্যৱহাৰ কৰিম লেফট ফাংচনটো মই ব্ৰেকেট ওপেন কৰি পেলাই মই সেল এড্ৰেছটো দিছো ইয়াতে কমা প্ৰেছ কৰি পেলাই এতিয়া মই ইয়াতে মই নাম্বাৰসটো দিব লাগিব যে কোনটো নাম্বাৰলৈকে মই এক্সট্ৰাক্ট কৰিব লাগে যদি মই ইয়াতে 3 লিখো তো ই কি বুজিব যে লেফটৰ পৰা তিনিটা ক্যাৰেক্টাৰ এক্সট্ৰাক্ট কৰিব লাগে যদি মই ইয়াতে 4 লিখো তো কি বুজিব যে লেফট সাইডৰ পৰা 4টা ক্যাৰেক্টাৰ এক্সট্ৰাক্ট কৰিব লাগে তো মই ইয়াতে লৈ লৈছো 4টা লৈ লৈছো বাৰু ঠিক আছে তো মই ব্ৰেকেট ক্লোজ কৰি ইয়াতে এন্টাৰ প্ৰেছ কৰিছো আৰু আপোনালোকে দেখা পালে এই নেমটোৰ পৰা কি হৈছে ফাৰ্স্ট 4টা ক্যাৰেক্টাৰ এক্সট্ৰাক্ট কৰি পেলাই ইয়াতে দি দিছে নেক্সট বাকি কেইটা মই আৰু কৰাৰ প্ৰয়োজন নাই মই ইয়াতে ক্লিক কৰি পেলাই মই এইখিনি অটো ফিল আপ কৰি ল'ব পাৰো তো প্ৰত্যেকটা নেমৰ এগেইনষ্টত কি কৰিলে ফাৰ্স্ট 4টা ক্যাৰেক্টাৰ ইয়াতে এক্সট্ৰাক্ট কৰি পেলাই আমাৰ হাতত দি দিলে তো এতিয়া নেক্সট টাস্কটো কি দিয়া আছে যে এক্সট্ৰাক্ট লাষ্ট 2 digits of roll number ইয়াতে আমাৰ হাতত roll number কেইটা দিয়া আছে আৰু ইয়াৰ পৰা কি কৈছে লাষ্ট 2 digit কেইটা মোক ইয়াতে এক্সট্ৰাক্ট কৰিব দিছে অৰ্থাৎ লাষ্ট 2 digit এইটো roll numberৰ লাষ্ট 2 digit কি হ'ব 2 and 3 এইটো roll numberৰ লাষ্টৰ digit কেইটা কি হ'ব 5 and 4 বা 4 and 5 তো ইয়াতে কি হ'ব 90
তো এই লাষ্টৰ ডিজিট কেইটা মই ইয়াতে এক্সট্ৰা কৰিব লাগে তো লেফট ফাংচন ব্যৱহাৰ কৰি আমি লেফট সাইডৰ পৰা এক্সট্ৰা কৰিব পাৰো আৰু যদি আমি ৰাইট সাইডৰ পৰা এক্সট্ৰা কৰিব লাগে তো এতিয়া আমি কি কৰিম আমি ৰাইট ফাংচনটো ব্যৱহাৰ কৰিম মই ইয়াতে ৰাইট ফাংচনটো লিখি লৈছো ইকুৱেল দি পেলাই ৰাইট ফাংচনটো লিখিব লাগিব তাৰ পিছত মই ইয়াতে এইটো এড্ৰেছ মই ইয়াতে দি দিম তাৰ পিছত মই কমা ব্যৱহাৰ কৰি কোন কিমানটা ক্যাৰেক্টাৰ মই এক্সট্ৰা কৰিব লাগে ৰাইট সাইডৰ পৰা হেতু ইয়াতে মেনশন কৰিব লাগিব সপোজ মই দুটা ক্যাৰেক্টাৰ এক্সট্ৰা কৰিব বিচাৰিছো তো মই ব্ৰেকেট ক্লোজ কৰি ইয়াতে এন্টাৰ প্ৰেছ কৰিছো আৰু আপোনালোকে কি দেখা পালে যে 23 টো এই ৰোল নম্বৰটোৰ পৰা এক্সট্ৰা হৈ ইয়াতে আহি গৈছে বাকি কেইটা মই অটো ফিল আপ কৰি লম আৰু ইয়াতে এনেকৈ ৰিজাল্টটো আহি যাব আই হোপ এই ভিডিওটোত আপোনালোকে এই লেংথ ফাংচন লেফট ফাংচন আৰু ৰাইট ফাংচন এই তিনিটা বুজি পাইলে যদি কিবা অসুবিধা থাকে মোক কমেন্ট সেকশনত জনাব মই আপোনালোকৰ অসুবিধাখিনি সলভ কৰিবলৈ চেষ্টা কৰিম যদি ভিডিওটো চাই ভাল পালে তেনেহলে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈকে এইখিনি ধন্যবাদ